আজি আপোনালোকলৈ লৈ আহিছোঁ এটি সুন্দৰ লাভ ষ্টৰী। লাভ ষ্টৰীটো লিখি পঠিয়াইছে অবিনাশ কলিতাই। তেখেতে নিজৰ লাভ ষ্টৰীটোৰ নাম দিছে বেটাৰ অপশ্যন। আপুনি বেয়া নাপায় যদি কথা এটা ক'ব বিচাৰোঁ। কৈ চোৱাচোন, মোৰ পৰিসীমাৰ ভিতৰত হ'লে নিশ্চয়কৈ উত্তৰ দিম। যদিও আপোনাৰ যোগ্য নহয়, আপোনাৰ জটিলতাৰ প্ৰতি অমনোযোগিতা মোৰ আপোনাৰ প্ৰতি অনুৰাগৰ একমাত্ৰ কাৰণ। আৰু মোৰ অনুমানে কয় আপোনাৰ কিবা নহয় কিবা অতীতৰ ছবিয়ে নতুনত্বক আদৰিব নিদিয়ে। তেনেকুৱা অতীত মোৰো আছে, কিন্তু মই বৰ্তমানখিনি বেছি ভাল পোৱা হ'লোঁ আপুনি অহা সপোনটি আপন কৰি। এনেদৰে মনে মনে থাকিব নে কিবা উত্তৰ দিব? এৰা, মই মূল নৈখনৰ ঠিকনা হেৰুৱা উপনৈ। নৈখন বৈয়ে আছে, মইহে ৰৈ আছোঁ ভঙা স্মৃতিবোৰ জেপত সাঁচি লৈ। তুমি কোৱাৰ নিচিনাকৈ জটিলতাক যান্ত্ৰিকতাক বেয়া পোৱাৰ বাবেই হয়তো সপোন আজৰি আনিব নোৱাৰিলোঁ। ময়ো আপুনি কোৱাৰ দৰে জটিল বা যান্ত্ৰিক নহয়তো। তুমি যান্ত্ৰিক মনটোৰ বিৰোধী বাবেই কিছু সময় তোমাৰ লগত কটাই ভাল লাগে। তেনেহ'লে মোৰ সৈতে প্ৰেম হ'ব কিয় নোৱাৰে? প্ৰেম মোৰ ইতিহাসত তুমি অনুমান কৰাৰ দৰে এটা ৰক্তাক্ত পৃষ্ঠা আছে, শুনা। ঠিক তেনেকৈয়ে নীৰৱে নুপুৰক তেওঁৰ পুৰণি প্ৰেমৰ কাহিনী শুনাবলৈ আৰম্ভ কৰিলে। ঐ শুনা না, কোৱাচোন। মোক যদি কেতিয়াবা কিবা কাৰণত এৰিব লগা হয় তুমি কি কৰিবা? থেপ পাগল, তেনেকুৱা সময় নাহে কেতিয়াও। কিয় বা? কাৰণ মই যে তোমাক হাজাৰ ধুমুহা আহিলেও মৃত্যুৰ আগমুহূৰ্তলৈকে বুকুখনৰ পৰা উলিয়াই দিব নোৱাৰিম। ভাল বাৰু। আৰে কিয় ইমান চিন্তা কৰা? আমাৰ সম্পৰ্কটো ইমান ঠুনুকা নহয়তো যে বতাহ লাগিলেই সৰি পৰিব। তুমি ভবাৰ দৰে সকলো হ'লেই ভালেই আছে। তেনেকুৱাই হ'ব, চিন্তা নকৰিবা। এৰা, তোমাৰ অভিমানখিনিতেই মোৰ কেতিয়াবা ভয় লাগে। তুমি নোহোৱা হ'লে মোৰ মূৰটোৱে কাম কৰিব জানো। আৰু এটা কথা, নিজৰ পেটক কষ্ট দি মোৰ পেটৰ কথা চিন্তা কৰি ডাঙৰ দীঘল কৰা মাজনীৰ ময়ে একমাত্ৰ সাৰথি। নিজৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি মোকে বিশ্ববিদ্যালয়ৰ মুখ দেখুৱাইছে। তোমাৰ অনুপস্থিতিত মোৰ কিবা ক্ষতি হ'লে তেওঁৰ কি হ'ব? তুমি বেছি চিন্তা কৰা। এনেকুৱা কথাবোৰ দ্বিতীয়বাৰ উলিয়ালে মোক নামাতিলেই হ'ল। নকওঁ দিয়া, কেতিয়াবা ক'ব মন যায়, কেৱল বেয়া নাপাবা। তোমাক কেৱল ভাল পাবহে জানো, বেয়া পাব নাজানো নহয়। লাভ ইউ হিয়া। লাভ ইউ টু কলিজা। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ হোৱাৰ ছমাহ পিছত এদিন হঠাৎ ইয়াৰ ফোন আহিল। হেল্ল', তোমাৰ জীৱিকাৰ পথ ওলাবলৈ আৰু কিছু সময় আছে, কিন্তু মোৰ ইমান সময় নাই। পাৰিলে ক্ষমা কৰিবা, চৰি। ইমানতে মোৰ অভিধানত প্ৰেম শব্দটো হেৰাই থাকিল আৰু বিষাদৰ কবিতাবোৰ আৰু কলমটো খালী হাতখনত ৰৈ গ'ল। সেই কবিতাবোৰৰ বাবে আজি আপুনি বহুজনৰে প্ৰিয়, আৰু আপুনি মোকো আপোনাৰ হিয়াজনীৰ দৰে ভাবিলে নেকি? ধেত নহয়, কেৱল প্ৰেম শব্দটোক ভয় লাগে। যদি এবাৰ মোৰ কথা চিন্তা কৰে, মোৰ বুকুখন ভৰি উঠিল হয়। তুমি চিন্তা নকৰিবা, জীৱনত যেতিয়া সকলো সুযোগ হেৰাই যাব তেতিয়া মোলৈ মনত কৰিবা। মই এনেদৰেই থাকিম। এতিয়া কিয় নহয়? এতিয়া নহয়, কাৰণ তুমি মোৰ লগত ৰিলেশ্যনশ্বিপত থাকি বেটাৰ অপশ্যন বিচাৰি থকাটো মই নিবিচাৰোঁ। তোমাৰ যৌৱনৰ অন্তিমটো বেটাৰ অপশ্যন মই হ'ব বিচাৰোঁ।